য়োগা আৰম্ভ কৰাৰ পাছত তোমাৰ জীৱনত কি পৰিৱৰ্তন আহিলে? এনে আগতে পঢ়া কম আছিল, আজিকালি পঢ়া বহুত হৈছে আৰু পৰীক্ষাত পাছ হৈছে আৰু পৰীক্ষাত মই বেছিভাগ লিখিছোঁ, সেইকাৰণে পাছ হৈছে আৰু ঘৰত আগতে বাহিৰ বস্তু খোৱা কম কৰিছোঁ, আজিকালি নাখাওঁ, কিন্তু পইচা এটা ঘৰত থৈ দিলে আৰু মায়ে দুবাৰ পাৰিব লাগিছে। হয়নে নহয়? য়োগা কৰাৰ পাছত তোমাৰ স্কিনটো ভাল হৈছেনে? হৈছে ছাৰ। অঁ, আৰু কোৱাচোন য়োগা কৰি তোমাক কি লাভ হ'ল? য়োগা কৰি টাইমে টাইমে ভাত খাব পাৰোঁ আৰু চিপছ খোৱা বন্ধ হ'ল। এনে বাহিৰত মিঠাই চিঠাই বেছি নাখাওঁ আৰু গল্লা সেইকে নাখাওঁ আজিকালি, আৰু এনে পাপাই ফল মূল আনে এনে খাওঁ। ভেৰি গুড। আচ্ছা, তোমাৰ পঢ়াটো কেনেকৈ এফেক্ট হৈছে? তোমাৰ ভাল পঢ়াটো হৈছে। ভাল হৈছে য়োগা কৰাৰ পাছত? ভেৰি গুড। তুমি এতিয়া ক্লাছত ভালকৈ পঢ়া শুনা কৰিব পাৰিছা ন? ভেৰি গুড।